हेलो फ्रेंड्स स्वागतम জানাইছো আমাৰ ডিজিটেল সার্ভিসলৈ আজি আমি সিসি ভিএলই সকলে ইউজ কৰা ডিজিপে সার্ভিসখনৰ বিষয়ে সৰু এটা আপডেট আহিছে সেইটো আপডেটৰ কাৰণে আজি ভিডিও বনাই আছো যিসকল ভিএলই ডিজিপে খুলিব পৰা নাই ডিজিপে ডেস্কটপ ভাৰ্জন বা ল্যাপটপ ভাৰ্জন চলাব পৰা নাই তুলৈ আজিৰ এই ভিডিও সো দেৰি নকৰি আহক আমি ভিডিওটো আৰম্ভ কৰো আমি ডিজিপেটো প্ৰথমতে খুলি ল'ব লাগে প্ৰথমতে আমাৰ ডিজিপেখন খুলিব চেষ্টা কৰি আছো এতিয়া খুলিব যাওঁতে কি প্ৰবলেম দেখাই আছে হেতু আগতে দেখুৱাই আছো আপোনালোকক এয়া চাওক ডিজিপে লগইন নহয় ইয়াত দেখাই আছে কি এ নিউৱাৰ ভাৰ্সন অফ ডিজিপে ইজ अवेलेबल ফৰ your device upgrade the latest version to proceed ইয়াতে কৈ আছে ডিজিপে নতুন ভাৰ্সন এটা আপডেট আহিছে সেইটো আপডেট ভাৰ্সন ইনষ্টল কৰিব লাগে তাৰ পিছত লগইন কৰিব লাগে সো এখিনি কেনেকৈ কৰিব পাৰি মই দেখাই দি আছো সো এটো ক্লোজ কৰি দিও এতিয়া উইন্ডোজ এটো ক্লোজ কৰাৰ পিছত আমি কন্ট্ৰোল পেনেলত যাম কন্ট্ৰোল পেনেলত আহি ইয়াত প্ৰগ্ৰামছ বুলি এটা পাব তাৰ তলত লিখা আছে আনইনষ্টল এ প্ৰগ্ৰাম এতে ক্লিক কৰক তলত ইয়াতে দেখা পাব ডিজিপে ভাৰ্সন 7.1 এটো ভাৰ্সন আমি আনইনষ্টল কৰিব লাগে সো ইয়াত ক্লিক কৰিব আৰু ওপৰত আনইনষ্টল বাটনত এবাৰ ক্লিক কৰিব পপআপত ইয়েস কৰি দিব চাওক ল্যাপটপৰ পৰা ডিজিপে আনইনষ্টল হৈ গ'ল সো এতিয়া আমি এটো ক্লোজ কৰি দিও ব্ৰাউজাৰ এটা খুলি লও ব্ৰাউজাৰ খোলাৰ পিছত ইয়াতে সাৰ্চ বাৰত টাইপ কৰক DGCC cloud লিখি এন্টাৰ মাৰি দিও নেক্সট পেজটো এনেকৈ আহিব ইয়াতে চাব ওয়েবসাইটটো digipay.csccloud.in ইয়াতে ডিজিপে লিখা আছে ইয়াতে ক্লিক কৰি দিব নেক্সটত ইয়াতে ডাউনলোড ডিজিপে আছে ইয়াত ক্লিক কৰি দিব চাওক ইয়াত আমাৰ আগৰ যোনটো ভাৰ্সন আছিল তাত লিখা আছিল 7.1 আৰু নতুন ভাৰ্সন আহিছে ইয়াত 7.2 সো আমি এটো ডাউনলোড কৰি ল'ব লাগে এতিয়া ডাউনলোডত ক্লিক কৰক সো ইয়াত দেখা পাইছে ডাউনলোড হৈ আছে সো এটো এতিয়া ডাউনলোড হ'বলৈ দিও আৰু এইখিনি মই ফাষ্ট ফৰৱাৰ্ড কৰি দিম হেল্ল বন্ধুসকল সো আমাৰ চাওক আমাৰ ফাইলটো ডাউনলোড হৈ আছে হ'বই আৰু কমপ্লিট ইয়া আমাৰ ডাউনলোড কমপ্লিট হৈ গৈছে এতিয়া আমি ইয়াতে ওপেন ফাইল আৰু এটো ফোল্ডাৰ চিন যত দিয়া আছে ইয়াতে ক্লিক কৰিম আমাৰ ফোল্ডাৰত ওপেন হৈ গ'ল ডাউনলোড ফোল্ডাৰ জিপ ফাইল আছে এটো আনজিপ কৰিব লাগিব ওপেন উইথ WinRAR strict to এবারে ডেস্কটপত করে দিম ডেস্কটপত ওকে চাব বন্ধুসকল আমাৰ এটো ডেস্কটপত গ'ল চাগে তাতে চাই লও এবাৰ আহিছে ডেস্কটপত ডিজিপে সো আমি এতিয়া এটো ওপেন কৰিম ইয়াতে চাওক ডিজিপে 7.2 দেখাই আছে ইয়াতে ডিজিপে সেটআপত ক্লিক কৰি দিম ডিজিপে সেটআপত ডাবল ক্লিক কৰিব এনেকে পপআপ আহিব পপআপ আহিলে এটো ইয়েস কৰিব তাৰ পিছত এনেকে আৰু এবাৰ পপআপ আহিব এটো এগ্ৰিমেন্ট লাইসেন্স এগ্ৰিমেন্ট আমি এগ্ৰি কৰিব লাগিব সো ইয়াতে একসেপ্ট কৰি এটা নেক্সট ক্লিক কৰিব আৰু এবাৰ নেক্সট ইয়াতে চাওক ডিজিপে খন ইনষ্টল হ'ব সো ইয়াতে আৰু এবাৰ নেক্সট এটো আমাৰ শর্টকাট যদি লাগে ইয়াতে নহলে এটো টিক কৰি দিব শর্টকাট আহি যাব আৰু নেক্সট কৰিব ইনষ্টল ক্লিক কৰিব যে আমাৰ সফটওয়্যাৰ ইনষ্টল হৈ আছে বেছি সময় নালাগে সোনকালে ইনষ্টল হৈ যাব ডিজিপে ইনষ্টল হৈ গৈছে এটো সেটআপত নেক্সট কৰি দিছো ইয়াতে ফিনিশত এবাৰ ক্লিক কৰি দিছো এটো ক্লোজ কৰি দিম এবাৰ ৰিফ্ৰেশ কৰি লও এতিয়া ডিজিপে নিজে ইয়াতে ওপেন হ'ব ডিজিপে লঞ্চ হওঁতে কেতিয়াবা সময় লাগিব পাৰে ধৈৰ্য সহকাৰে ৰৈ দিব এ চাওক আমাৰ ডিজিপে খুলি গৈছে ইয়াতে
CID এণ্টাৰ কৰিব চেক বক্সত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰিব এতিয়া চাওক আমাৰ OTP কোড আহিব এইটো OTP আছে আমি এইটো OTP মোবাইল আৰু ইমেইল দুয়োটাই কৰি দিম জেনাৰেট OTP আহিছে বুলি কৈ আছে সো আমি OTP টো চেক কৰিম এতিয়া ভেৰিফাই OTP ক্লিক চেক এবাৰ কৰি অথেন্টিকেটত ক্লিক কৰিব ফিংগাৰ স্ক্যান কৰিব এয়া চাওক কেপচাৰ সাকসেস হৈ গৈছে এয়া আমাৰ Digipay খুলি গ'ল बैलेंस किमान আছে Digipay ID पासबुक रिफ्रेश सो হৈ গল আজিৰ ভিডিওটো ইমানেই ধন্যবাদ বহুত সময় লাগিলে আপোনালোকে বহুত কষ্ট কৰি থাকিলে আজিলৈ ইমানেই বন্ধুসকল আমি বনোৱা ভিডিওবোৰ চাই আপুনি যদি উপকৃত হয় বা ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰ লাইক কমেন্ট কৰি আমাক উৎসাহ দিবলৈ অনুৰোধ জনাইছো ধন্যবাদ TMIDS